গাইছ একবাৰ লগটো চেক কৰিব পাৰে কেনেকৈ লাগি আছে। বহুত বাইকখন লেতেৰা হৈ আছে। দুটা হাতত চিগাৰেট লৈ ফুচাই গৈ আছে। এই বস্তু ডিবি কিলাৰ নাই। চাউণ্ডটো শুনক এতিয়া ফাৰ্ষ্ট টাইম। এপিক বনাইছে। কি ধুনীয়াকৈ ৰখাইছে অটোখন বা। চ' গাইছ ৱেলকাম বেক টু মাই ভিডিঅ'। চ' আজি বহুত দিনৰ পাছত মানে ভিডিঅ' বনাবলৈ গৈ আছোঁ। মেইনলি মই একজষ্টটো ডিবি কিলাৰটো খুলিব লাগে। ডিবি কিলাৰটো লগাই থোৱাৰ পৰা মানে ইমান এটা ভাল চাউণ্ড অহা নাই বাইকটোৰ পৰা। তাৰপিছত ছাৰ্ভিচিঙো কৰিব আছে বাইকখনত। ইয়াৰ নিউট্ৰেলৰ চেঞ্চৰটো আপ ডাউন মাৰি থাকে। টাইম হৈছে 3:12। পুৰা ভিৰ, জাম। প্ৰথমত ডিবি কিলাৰটো খুলি লওঁ, দেন লেটছ সি কি হয়। অ'কে, DPS গুৱাহাটী। অ'কে, ইয়াৰ মানুহখিনিক বাইক গাড়ী ভালকৈ চলাব নাজানে। কোনে কেনেকৈ চলায়। অলপ স্পীডত গ'লেতো ৰাস্তাটো খালী থাকে ন। চ' গাইজ ফাইনেলি ডিবি কিলাৰটো উলিয়াই দিলোঁ। এতিয়া চাউণ্ডটোতো এপিক আহিব। লেটছ টেক এ শ্বৰ্টকাট টু GS ৰোড। কি ধুনীয়াকৈ ৰখাইছে অটোখন বাপৰে। এইখনৰ ভ্ৰমণ মাৰিছোঁ। চ' গাইজ মই বাইকখনৰ ফুল ৰিভিউ এটা বনাম অতি সোনকালে, যে এতিয়া কিমান কি খৰচ হ'ল এই অটোৰ লগৰ কিটটো, প্লাছ মই কি লগাইছোঁ ইয়াত। অতি সোনকালে বনাম সেইটো ভিডিঅ'। 918 হৈছে। 10,000 কিলোমিটাৰ ইয়াৰ ৰিভিউ আহিব। 10,000 কিলোমিটাৰ অ'নাৰশ্বিপ ৰিভিউ। অ'কে, জিমনিৰ চকা চোৱা, এপিক বনাইছে। বাপৰে, দুটা হাতত চিগাৰেট লৈ ফুচাই গৈ আছে। স্কিল শ্ব'। অলপমান ফলা যায় যদি পুলিচ নাই। क्या उड़ रहा था? एक বস্তু ডিবি কিলাৰ নাই। চাউণ্ডটো শুনক এতিয়া ফাৰ্ষ্ট টাইম। বেছি পকাব নোৱাৰি। ৰুমৰ আগফালে আহি টন দি আছোঁ। ত' গাইছ একবাৰ লগটো চেক কৰিব পাৰে কেনেকৈ লাগি আছে। বহুত বাইকখন লেতেৰা হৈ আছে। এতিয়া ডিবি কিলাৰ নাই, ইমান ডাঙৰ ফুটা ওলাই আছে এইফালৰ পৰা। চ' ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই ষ্টে ব্লেছড, ৰাইড হাৰ্ড।